নমস্কাৰ। আজি আমি কিতাপত যে দিয়া আছে ইফেক্টিভ ইউন প্ৰিন্সিপল সেই থিওৰিটোৰ কনসেপ্টটো বুজিম। সেই কনসেপ্টটো বুজাৰ কাৰণে আমি দুটা পইণ্টত ফোকাস কৰিব লাগিব। সেইটো হৈছে ইফেক্টিভ ডিমান্ড ডিটাৰমাইন্স এমপ্লয়মেন্ট বেপাৰ। অসমীয়াত হৈছে সক্ৰিয় চাহিদাই নিয়োগৰ স্তৰ নিৰ্ণয় কৰে। আৰু দ্বিতীয়টো পইণ্ট হৈছে ডিমান্ড ক্ৰিয়েটস ইটস ওন সাপ্লাই, মানে চাহিদাই নিজৰ যোগানৰ সৃষ্টি কৰে। অসমীয়াত এনেকুৱা আৰু ইংৰাজীত এই দুটা পইণ্ট। এই দুটা পইণ্টত আমি বেসিক্যালি ফোকাস কৰিলে গোটেই থিওৰিটোৰ কনসেপ্টটো পাই যাম। এতিয়া আৰু ডায়াগ্ৰামলৈকে। ডায়াগ্ৰামটো কেনেকুৱা আছে যে সাপ্লাই কাৰ্ডডাল এনেকুৱাকৈ দিয়া আছে, ডিমান্ড কাৰ্ডডাল এনেকৈ দিয়া আছে, মানে এগ্ৰিগেট সাপ্লাই কাৰ্ড আৰু এগ্ৰিগেট ডিমান্ড কাৰ্ডডাল এনেকৈ দিয়া আছে। আমি এতিয়া এই ডায়াগ্ৰামৰ কনসেপ্টত যাম। প্ৰথমতে আৰু এগ্ৰিগেট সাপ্লাই কাৰ্ডডাল তাৰ শেপটো মানে কেনেকুৱা বা কিয় তেনেকুৱা সেইটো কনসেপ্টত যাম। সো আমি এখন টেবুল অলৰেডি বনাই থৈ দিছো। এটা বেসিক কনসেপ্টত আহো। এতিয়া যেতিয়া মানে আমি মানে প্ৰডাকশন বঢ়াব লগা হয়, তেতিয়া কি হয়, আমি বেছিকৈ লেবাৰ হায়াৰ কৰিব লগা হয়। এইটো কেইনছৰ কথা, মানে কেইনছৰ কথা। আৰু কেইনছে এনেকৈ বস্তুটো মানে যুক্তি আগবঢ়াইছে ইয়াত। এই ডায়াগ্ৰামটো কেইনছৰ মতে হৈছে আৰু কেইনছে এনেকৈ যুক্তি দিছে যে যেতিয়া মানে আমাৰ কি হয়, প্ৰডাকশন বঢ়াবলগীয়া হয়, তেতিয়া আমি লেবাৰ হায়াৰ কৰিব লগীয়া হয়। আৰু আমি যিমানে লেবাৰ হায়াৰ কৰিম সিমানে আমাৰ খৰচটো বাঢ়ি গৈ থাকে। এই টেবুলত চালে গম পাব, এটা লেবাৰত 10 টকা খৰচ হৈছে, তেনেকৈ দুটা লেবাৰ আনিলে 70 টকা, তিনিটা লেবাৰত 26 টকা। এনেকৈ যিমানে লেবাৰ হায়াৰ কৰি থাকিব সিমানে খৰচটো বাঢ়ি গৈ থাকিব। কিন্তু ইয়াতে কাৰ্ডৰ এটা টেকনিক্যাল পইণ্ট এটা আছে। পইণ্টটো কেনেকুৱা, আৰম্ভণিতে যেতিয়া প্ৰডাকশন ষ্টাৰ্ট কৰিব তেতিয়া কি হ'ব, লেবাৰ যিমানে হায়াৰ কৰিব খৰচটো সিমানে বাঢ়ি গৈ থাকিব, কিন্তু মাত্ৰাটো অকমান কম। মানে ধৰক কি বহুত বেছি খৰচ নহয়, বাঢ়িব, লেবাৰৰ এগেইনষ্টত খৰচ বাঢ়িব, নৰ্মেল হয়তো এনে জাষ্ট সিম্পলকে বাঢ়ি থাকিব। কিন্তু এটা ষ্টেজৰ পাছত লেবাৰৰ খৰচটো আগৰ তুলনাত বেছি হৈ যাব। মানে কি হয়, ইনক্ৰিজিং ষ্টেজ হ'ব। মানে এইটো মানে লেবাৰৰ খৰচ যদি আগতে 10 টকা আছিল, নিয়মতে 20 টকা হ'ব আছিল নহয়, এবাৰ 22 টকা হ'ব। মানে বেছি হৈ যাব খৰচটো, যাৰ ফলত কাৰ্ডডাল এইখিনি ধৰক এইটো শেপ আছে, ইয়াতকৈ কাৰ্ডডাল এইখিনি বেছি অকমান থিয় হ'ব, অকমান কাৰ্ডডাল থিয় হ'ব এনেকুৱা। সো এতিয়া তাৰ পিছৰ ষ্টেজটো কেনেকুৱা, যে প্ৰথম ষ্টেজত কি হ'ল আমাৰ, যে লেবাৰ হায়াৰ কৰি আছে, কোম্পানীৰ খৰচ বাঢ়ি আছে। নেক্সট কি হ'ল, এটা ষ্টেজৰ পাছত লেবাৰৰ খৰচটো বেছি হৈ গ'ল, যে লেবাৰ যিমান হায়াৰ কৰিছে তাতকৈ বেছি খৰচ হৈ গ'ল। সো কাৰ্ডডাল কি হৈছে, এইখিনি জেগাত এইখিনি অকমান থিয়। কিন্তু কথাটো আমাৰতো ইকনমিক লেবাৰটো আনলিমিটেড নহয়। এটা সময়তো চব মানুহ মানে কাম পাই যাব। যেতিয়া চব মানুহে কাম পাই যাব তেতিয়া কি হ'ব, লেবাৰ নোহোৱা হৈ যাব। সো তেতিয়াতো মানে পইচা দিলেও লেবাৰ নাপাব। সো তেতিয়া কি হ'ব, কাৰ্ডডাল একেবাৰে থিয় হৈ যাব, এনেকুৱা থিয় হৈ যাব, ভাৰ্টিকেল উলম্বতে হৈ যাব। মানে ইয়াততো আৰু কোম্পানীয়ে লেবাৰ হায়াৰ কৰিব নোৱাৰে। ইয়াতে এইটো আপোনাৰ এন মানে এক মানে ফুল, মানে ইয়াততো লেবাৰ কোম্পানীয়ে আনিব নোৱাৰে। সেইকাৰণে এগ্ৰিগেট সাপ্লাই কাৰ্ড আছে। এই এগ্ৰিগেট সাপ্লাই কাৰ্ডডাল কি হয়, প্ৰথমতে অকমান মানে পচালি হৈ যায়, তাৰ পিছত অকমান থিয় হৈ যায়, তাৰপিছত ভালকৈ থিয় হৈ যায়। আৰু এইটো হৈছে এগ্ৰিগেট সাপ্লাই কাৰ্ডৰ নেচাৰ। ডায়াগ্ৰামত যিটো দিয়া আছে। নেক্সট হ'ব এগ্ৰিগেট ডিমাণ্ডৰ লৈকে। এগ্ৰিগেট ডিমাণ্ড কাৰ্ডটো আছে। আমি কথাটো কি, এই যে প্ৰডাকশন কৰিব তাৰ পৰা আমি কিবা এটা ইনকাম পাম, হয়নে নহয়? যিটো আমি লেবাৰ ইউজ কৰিম, সিহঁতে আমাক কিবা এটা প্ৰডাক্টিভিটি দিব, কিবা এটা আমাক উৎপাদন কৰি দিব, তাৰ পৰা আমি কিবা এটা পইচা পাম। সেইটোৱে ইয়াত বুজাইছে কি, এটা লেবাৰে আমাক 30 টকা দিয়ে, আমাক দিয়ে বা 30 টকাৰ উৎপাদন কৰি দিয়ে। দুটা লেবাৰে আমাক 55 টকাৰ ইনকাম কৰি দিয়ে। তিনিজন লেবাৰে আমাক 50 টকাৰ ইনকাম কৰি দিয়ে। মানে যিমানে আমি লেবাৰ এমপ্লয় কৰি আছো, আমাৰ সিমানে প্ৰডাকশন বাঢ়ি আছে। কিন্তু ইয়াত এটা টেকনিক্যাল পইণ্ট আছে। সেইটো হ'ল কি, আৰম্ভণিতে লেবাৰৰ প্ৰডাক্টিভিটিটো বাঢ়ি থাকিব,
কিন্তু এটা ষ্টেজৰ পাছত সেইটো কমা ষ্টাৰ্ট হ'ব সেইকাৰণে তোমাৰ যে এগ্ৰিগেট ডিমাণ্ড তাৰ আছে এটা এনেকুৱা এটা মানে এনেকুৱা এই শেপত যায় এটা সময় কি এনেকুৱা শেপ এটা হয় এই এগ্রিগেট ডিমান্ড কার্ড ধরে সো মই আগৰ ভিডিও এটা আছে এগ্রিগেট ডিমান্ড কার্ড ইয়াৰে আগৰ ভিডিওত মই কি কৈছিলো যত এগ্রিগেট সাপ্লাই এগ্রিগেট ডিমান্ড সমান হয় তাতে কি হয় ইফেক্টিভ ডিমান্ড হয় ইয়াতে এইটো হৈছে ইফেক্টিভ ডিমান্ড পয়েন্ট এইটো হৈছে ইফেক্টিভ ডিমান্ড পয়েন্ট এইটো কিন্তু ইয়াত আৰু এটা কন্ডিশন আছে ডায়াগ্ৰামটো মানে বুজিবৰ কাৰণে এই ইফেক্টিভ ডিমান্ড পয়েন্টটো বেছি ফোকাস কৰিব ইয়াত এই ডায়াগ্ৰামটো ইফেক্টিভ ডিমান্ডৰে মেইন কাম মানে এটা চাব ইয়াত কি হয় এটা এইখিনি জায়গাত আমাৰ কি হয় এইটো আমাৰ ইকুইলিব্ৰিয়াম পয়েন্ট আৰু এটা ইফেক্টিভ ডিমান্ড হয় কিন্তু যদি ভালকে চাব যায় এই পয়েন্টটো কেৱল মাত্ৰ এইখিনি লেবাৰে এমপ্লয় বাকি এইখিনি এই যে গ্যাপটো আছে এইখিনি আছে কি involuntary unemployment involuntary unemployment এইখিনি আছে involuntary unemployment তাৰ মানে কি আমাৰ এতিয়া মানে কি হৈছে ইকোনমি লেবাৰ মানে কি নিবনুৱা হৈ আছে সো কেইছৰ কথাটো হ'ল কি যেহেতু এইখিনি নিবনুৱা হৈ আছে গতিকে আমি এইখিনি যদি কৰ্মসংস্থাপন দিব লাগে এইখিনি মানুহক আমি কি কৰিব লাগিব ইফেক্টিভ ডিমান্ডটো বঢ়াব লাগিব সো ইয়াত দেখা ডিমান্ড ক্ৰিয়েটছ ইটস ওন সাপ্লাই মানে আমি ইফেক্টিভ ডিমান্ডটো বঢ়াব লাগিব আৰু কেইছৰ মতে ইফেক্টিভ ডিমান্ড কেনেকৈ বাঢ়িব কনজাম্পচনৰ ইনভেষ্টমেন্টটো বঢ়ালে যদি কনজাম্পচনৰ ইনভেষ্টমেন্টটো বঢ়াই দিয়া যায় তেতিয়া ইফেক্টিভ ডিমান্ডটো বাঢ়িব আসলতে কি হয় কনজাম্পচনৰ ইনভেষ্টমেন্টটো বঢ়ালে এগ্রিগেট ডিমান্ডটো বাঢ়ি যায় আৰু এগ্রিগেট ডিমান্ডটো বাঢ়িলে ইফেক্টিভ ডিমান্ডটো বাঢ়ে মই ইয়াৰ ওপৰত ভিডিও এটা বনাইছো আগত চালে কনসেপ্টটো পাই যাব সো কি কৰিলে কেইছৰ মতে যে আমি কনজাম্পচন বা ইনভেষ্টমেন্টটো বঢ়াব লাগিব সো দিনে বঢ়াৰ ফলত কি হ'ল এগ্রিগেট ডিমান্ডটো বাঢ়ি গ'ল সো এগ্রিগেট ডিমান্ড কাজটা অপৰৰ পিনে শিফট হৈ গ'ল হৈ গ'লে এই যে ফুল এমপ্লয়মেন্ট আছে এই যে ফুল আছে এই ফুল এমপ্লয়মেন্ট কথাপাতি কৰিব এইটো ধৰক এইটো এইবাৰ এইটো ইফেক্টিভ ডিমান্ড হয় এইটো নহয় এইবাৰ এইটো শিফট হৈ গ'ল এগ্রিগেট ডিমান্ডটো বঢ়াৰ ফলত ইফেক্টিভ ডিমান্ডটো শিফট হৈ গ'ল সেইকাৰণে ইয়াত কৈছে ইফেক্টিভ ডিমান্ড ডিটাৰমাইন্স এমপ্লয়মেন্ট লেভেল মানে সক্ৰিয় চাহিদাই নিয়োগৰ স্তৰ নিৰ্ণয় কৰে আৰু নেক্সট কি কৈছে ডিমান্ড ক্ৰিয়েটছ ইটস ওন সাপ্লাই মানে চাহিদাই নিজৰ জগা নিজে সৃষ্টি কৰে সো এইটোৱে মেইন কনসেপ্ট যদি কিবা ইয়াত ৰৈ গৈছে বা কিবা বুজিব লগা থাকে মোক কমেন্ট সেকশনত জনাই দিলে হ'ল কাৰণ বহুত দীঘল হৈছে ভিডিঅ'টো বাকী এইখিনি